এভৰিৱান মোৰ টিপছ এণ্ড লিপছৰ ক'লে আপোনাক সকলোকে বম স্বাগতম জনাইছোঁ। তো কথা হ'ল মোৰ ফালৰ পৰা আপোনাৰ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কথা হ'ল কি আজি হ'ল মহাপূজা মহাষ্টমী। তো আপোনালোককো লৈ যাম মোৰ লগত, আপোনালোকক চাই থাকিব বঢ়িয়াকৈ। তো পলম নকৰি আহক ভিডিঅ'টো হিৰ' কাৰণে ষ্টাৰ্ট কৰোঁ। চাই আহক মোৰ ভিডিঅ'টো। আৰু এটা কথা ক'ব পাহৰিলোঁ আপোনালোকক, মানে কি হৈছে জানে না, যোনে ক'ভিডৰ বেজি লনাই আমাৰ পাঠশালাত এইবাৰ য'ত পূজা হ'ব তাতে ক'ভিডৰ ভেকচিন দি আছে। তো আপোনালোকেও ভেকচিন ল'ব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দিওঁ। মানুহ হৈছে সেয়া কৰিছা না তই? আমাৰ ছাৰে আগইটা কৰি সেয়া কৰি ৰেডি ফটা চটা মাৰি ইটা মানুহ যিভাষা মানুহ হৈছে মাস্ক খান মাৰবাই লাগিব। তো আহি পালোঁ দিয়ক, সেয়াই হ'ল আমাৰ পাঠশালাৰ দুৰ্গা পূজা। আৰু ইটা ছাতি ধূপ লৈ লওঁ, দিবা লাগিব না ছাতি ধূপ। তো চাই থাকক, তো চাই লওক মানুহ এতে হৈ আছে দুৰ্গা পূজা। আৰু ইয়াত লিখি দিছে মানে মাস্ক নহকে এণ্টাৰ কৰবা নোৱাৰে আপোনালোকে, পুৰা একদম কাঢ়া নীতি। মোৰ খৰম জোৰা হ'ল কেলং ৰ'বক, ভালকৈ থৈ দিওঁ। থৈ দি ইতা মানে এই লৈছোঁ না, এইটা চাকি বন্তি দিবা যাওঁ। ধুনীয়াকৈ চাকি বন্তিটো দি লওঁ, তাৰপিছত আপোনালোকক দেখি আছোঁ। তো মই চাকি বন্তি ধূপ চুপ চব দি লৈ ৰেডি হ'লোঁ। ইতা মাৰ আশীৰ্বাদ ল'বা যাওঁ। চাওক মানুহ চাওক আপোনালোকে কিমান মানুহ হৈছে, আৰু মানে আহিব অলপ দেৰিকৈ, চাই থাকক।
তো এতিয়া আৰতি দি আছে মাৰ, চাই লওক আপোনালোকে।